এয়া ফ্ৰাইড ৰাইচ খাইছে দেই আজি পোৱালিকেইটা যাবগৈ এয়া যাবলৈ ওলাইছে চনা হাই এইফালে কৈ দিয়া আকৌ হাই কৈ দিয়া হ'ব চনা হাই কৈ দিয়া চোলা পিন্ধাই নাই একেবাৰেহে পিন্ধিব ডাঙৰ চনা কেমেৰালৈ চাই দিয়া আকৌ এই মুখলৈ চোৱাই নাই মোক এয়া আমাৰ ডাঙৰে খাইছে ডাঙৰ লুকাইছে আকৌ দেই চনা আকৌ কেতিয়া আহিবা কৈ থৈ যোৱা আকৌ কেতিয়া আহিবা আকৌ কেতিয়া আহিবা কৈ দিয়া আকৌ কেতিয়াকৈ আহিবা কৈ দিয়া কৈ দিয়া আকৌ কেতিয়া আহিবা সৰু চনা গৰম বন্ধত আহিবা ভালকৈ খোৱা আকৌ চেয়াৰ দিছে না তা হে ফ্ৰাইড ৰাইচ খাই কৈছে এয়া ভিতৰত যাবলৈ ওলাইছে দেই ৰেডি হৈছে আৰু দুইটা দেহাকৈ থৈ আহিবগৈ যে ইয়াৰ আকৌ পেটিপাত থাকি গৈছিলে এই পেটিপাত কেনেকৈ দেখিলে জানো দুই পাত পেটি মানে সি জাপি ল'ব এতিয়া অঁ সেইটো থাকি গ'লে ই আকৌ মোবাইলত ব্যস্ত দেই ইজনে ভায়েকে বস্তু সামৰিছে ই আকৌ মোবাইলত ব্যস্ত সি সামৰিছে ই মানে মোবাইলত ভায়েকে সামৰিলে এয়া এজনে থ'বলৈ যাব ওলাইছে দেই এজনে আকৌ লেজ কৰে অঁ দেখাইছে কিবা এটা দেখাইছে দেই এই মালিক পেহা চলো যা এইয়া তুমি যোৱা পেহা চলো যা দাদা চলো চানা এইফালে চাই দিয়া এইয়া মজা ভিডিঅ' হৈ আছে দুইজন আকৌ মোবাইলত সাধু চোৱাত ব্যস্ত দেই গৰমৰ বন্ধত পেহী ঘৰত থকা মজাই বেলেগ যে সেইফালে চাই আকৌ বেলেগ চেও কেইটামান দেখুৱাই চাব দেই আগলৈ ক ভালকৈ ক তোৰ এই ষ্টাইলটো কৰি দেখোন ডাঙৰজনে যি দেখায় সৰুটোৱে নেদেখায় ডাঙৰজনে বছ কিছুমান জানে সৰুজনে নাজানে সৰুজনে এবাৰ সাধুত ব্যস্ত কাজিয়াও লাগে দেই মোবাইল চাই থাকোঁতে খুটি লাগি থাকে আৰু ডাঙৰ চেনেল সৰু চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিবলৈ নাপাহৰিব বাই বাই গুড নাইট